Hello everyone, welcome to another mini vlog. আজি মা আৰু মই মন্দিৰলৈ আহিলোঁ তাকে ভাবিলোঁ কি আপোনালোককো দেখাওঁ আমাৰ ঘৰৰ পাখৰ মন্দিৰৰ কেনে ভিৰ আজি যিহেতু লাষ্ট আগতে পূজা চূজা কৰি ল'লোঁ তাৰপিছত ব্লগটো ষ্টাৰ্ট কৰিছোঁ যিহেতু পিছফালে পূজা কৰিব লাগে এয়া মোৰ হাতত প্ৰসাদ মায়ে আৰু অলপমান কিবা দিব তাকে মায়ে ল'বলৈ ৰখি আছে গতিকে চাই থাকক আপোনালোকক দেখাই আছোঁ চাইফালে প্ৰসাদ ল'লা কি লৈছা চাওঁ কি লৈছা দেউৰী খুৰাসকল খুব বিজি ফল মূল এইবোৰ কাটা যিহেতু বহুত মানুহ আহিছে যিহেতু আজি শাওনৰ শেষৰটো দিন এয়া কিছুমানে পানীটো চাকি জ্বলাইছে মা আৰু মই পিছে সাইডৰ ফালে জ্বলালোঁ ইয়াতে জ্বলালোঁ খুব ভিৰ আজি আৰু ভালো লাগিছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে এখন খুব প্ৰমাণী থান আমাৰ ঘৰৰ দিছেই কাষতে আছে হেহে মা আৰু ময়ো আজি থানখনলৈ গৈ আহিলোঁ এয়া মেলাও বহিছে খুব ধুনীয়া লাগে এইবোৰ আগতে সৰু থাকোতে কিনিছিলোঁ চাইল্ডহুড মেমৰিটো একদম মনলৈ আহি যায় আৰু এয়া কিবা কিবি খোৱা ষ্টলবোৰো লাগিছে আৰু তেওঁলোক কিছুমানে খাই আছে আমি একো নাখালোঁ বাৰু ধুনীয়াকৈ পূজা কৰি প্ৰসাদ অকণ খাই ফালে মা আৰু মই ই ৰিক্সাত বহি ফালে আহি গ'লোঁ পিছে আপোনালোকেও শাওনত গ'লনে ক'ৰবালৈ মন্দিৰলৈ অভিয়াছলি সকলো গৈছে চাগে গতিকে ময়ো গ'লোঁ আৰু মন্দিৰলৈ গৈ খুব এটা পজিটিভ ভাইব পোৱা যায়